নমস্কাৰ। মই আজি মোৰ অসমবাসী ৰাইজলৈ কিছু কথা উল্লেখ কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। যদি তাত অজানিতে কিছুমান যদি ভুল থাকি যায় তেতিয়া ৰাইজে ক্ষমা কৰে যাতে মোক। আজি কিছুদিন ধৰি আমাৰ সমগ্ৰ অসমতেই এটা উৰা বাতৰি বুলি ক'ম মই তাক, যে উৰা বাতৰি এটা প্ৰচাৰ হৈ আহিছে, এটা ভিত্তিহীন উৰা বাতৰি, যে সোপা ধৰা ওলাইছে আৰু সোপা ধৰাই সৰু সৰু ল'ৰা ছোৱালী বা ঘৰত কোনো নথকাৰ সুযোগ লৈ ল'ৰা ছোৱালী বা আন মহিলা বা ঘৰৰ মানুহক কাটি মাৰি তেনেকুৱা ধৰণৰ কিবা হত্যা কৰি থৈ যায় বুলি সকলোৰে মুখে মুখে প্ৰচাৰ হৈ আহিছে। আৰু ইয়াক লৈ ছ'চিয়েল মিডিয়া, হোৱাটছএপ আৰু বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমবোৰত তুমুলভাৱে প্ৰচাৰ হৈ আহি আছে। আৰু আমিও আজি এখন শিক্ষিত সমাজৰ ব্যক্তি হৈ আমি যধে মধে কোনো আগগুৰি বিচাৰ নকৰাকৈ ঘটনাৰ সত্যতা আমি কোনো ধৰণৰ বিচাৰ নকৰাকৈ আমি ইয়াক প্ৰচাৰ কৰি দি আছোঁ, শ্বেয়াৰ কৰি আছোঁ। আৰু যিটোৱে সাধাৰণ খাটি খোৱা লোক বা আন মানুহৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে। যোৱাকালি কাৰ্বি আংলঙৰ ঘটনাটো সঁচাকৈয়ে হৃদয় বিদাৰক। ভিডিঅ'টো চাই থাকিব নোৱাৰি। বিৰাট আঘাত লাগিছে যে আমি আজি শিক্ষিত সমাজৰ এটা অংশ হৈ আজি এনেকুৱা পৰিস্থিতি এটাৰ সন্মুখীন হ'ব লগা হৈ আছে যে কোনো কাৰণ নোহোৱাকৈ দুজন যুৱকক গাড়ীৰ পৰা নমাই আনি মাৰি হানি খুচি হত্যা কৰা হ'ল। আমি নীৰৱ দৰ্শক হৈ চাই বহি আছোঁ। আৰু ইয়াৰ পিছত ক'বলৈ গ'লে কাৰণ আমি এনেকুৱা ধৰণৰ কিছুমান উৰণীয়া মেছেজ আহে, বিভিন্ন ধৰণৰ গুগলৰ পৰা আপোনাৰ বা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ পৰা সংগ্ৰহ কৰা কিছুমান তেনেকুৱা ধৰণৰ ফটো কালেক্ট কৰি বিভিন্ন ৰসাল কাহিনী লগাই তাক আপলোড কৰা হয় আৰু কোৱা হয় শ্বেয়াৰ কৰক। আমিও আগগুৰি নুবুজাকৈ তাক শ্বেয়াৰ কৰি দিওঁ। তেনেকুৱা ধৰণৰ ভুলৰ কাৰণে আজি এনেকুৱা এটা ঘটনা হ'বলৈ পালে। আজি যদি আমি প্ৰত্যেকেই সজাগ হ'লোহেঁতেন তেতিয়াহ'লে হয়তো এনেকুৱা এটা ঘটনা সংঘটিত নহ'লহেঁতেন। আজি ময়ো বহুত দেখিছোঁ, বহুত শিক্ষিত মানুহেও ইয়াক লৈ চৰ্চা কৰি আছে, সঁচা বুলি ভাবিছে, নিজে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি আছে, কিন্তু ঘটনাৰ ওৰটো বিচাৰিবলৈ কোনো চেষ্টা কৰা নাই। এতিয়া দেখি আছোঁ হোৱাটছএপত, ফেচবুকত আপোনাৰ চিৰিয়াৰ হোৱা ঘটনাৰ ফটো, ক'ৰবাৰ ইণ্ডোনেছিয়াৰ ঘটনাৰ ফটো বা আপোনাৰ তামিলনাডুৰ ঘটনাৰ ফটো মিক্স কৰি ক'ৰবাত কোনোবা হিজৰা ধৰা পৰিছে, সেইবিলাক আজি বহু বছৰ আগত হোৱা ঘটনাবিলাক, সেইবিলাক মিক্স কৰি তাত বিভিন্ন ধৰণৰ ৰসাল বাক্য লিখি তাক ছ'চিয়েল মিডিয়াত আপলোড কৰা হৈ আছে যে সোপা ধৰা ওলাইছে বা এনেকুৱা কথা, যাৰ কাৰণে আমাৰ সাধাৰণ ৰাইজ, যিসকল ছ'চিয়েল মিডিয়া বা এইবিলাকৰ লগত জড়িত নহয়, সাধাৰণ ৰাইজ খুবেই ভীতিগ্ৰস্ত হৈ পৰিছে। ৰাতি ৰাস্তাই ঘাটে এতিয়া আপোনাৰ লাঠি জোং লৈ নিজৰ প্ৰতিহত কৰাৰ ব্যৱস্থা কৰি আছে। তেওঁলোকে জেগাই জেগাই ডিউটি দিবলৈ বাধ্য হৈছে, কিন্তু কোনেও ক'ব নোৱাৰে যে ঘটনা ক'ত হৈছে। কোনোবাই কৈ আছে আজি অমুকখন গাঁৱত হৈছে, কালি তমুকত হৈছে, অমুক থানাত ধৰা পৰিছে, তমুক থানাত ধৰা পৰিছে। সম্পূৰ্ণৰূপে মিছা কথা এইবিলাক। কোনেও নকয় যে আমাৰ গাঁওখনত হৈছে। প্ৰত্যেকে এজনৰ কাণৰ পৰা কাণ বাগৰি এটা কথাই ওলায় যে আজি অমুক গাঁৱত ধৰিলে, সেইজনক নি থানাত দিছে। আপুনি গৈ থানাত বিচাৰ কৰক, নাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা হোৱা নাই, বা গাঁওখনত খবৰ কৰক, গাঁৱৰ মানুহে ক'ব নোৱাৰে। আৰু যিকেইজন ধৰা পৰিছে সেইকেইজনক ভুলবশতঃ সন্দেহৰ বশৱৰ্তী হৈ তেখেতসকলক বাহিৰৰ কোনোবা কামলৈ যোৱা মানুহ, কোনোবা হৰেকমাল বেচা মানুহ বা কোনোবা খোজনীয়া, কোনোবা
সাধু বাবা এনেকুৱা ধৰণৰ মানুহবিলাকক সোপা ধৰাৰ সন্দেহত নিৰ্যাতন কৰা হৈ আছে। গতিকে আহক ৰাইজ, আমি সকলোৱে একেলগে এইটো এটা পণ কৰোঁ যে আমি এনেকুৱা ধৰণৰ ঘটনাবিলাক কোনেও শ্বেয়াৰ নকৰি এই সম্পূৰ্ণ ঘটনা আৰু ভৱিষ্যতে ঘটিব নোৱাৰাৰ বাবে আমি ঐক্যবদ্ধ হওঁ আৰু আমি একেলগে একগোট হৈ ইয়াৰ বিৰুদ্ধে ওলাই আহোঁ। নহ'লে কালি কাৰ্বি আংলঙত যিটো ঘটনা হৈ গৈছে তেনেকুৱা আৰু বহুত ঘটনা ঘটিব ৰাইজ। আৰু আমি শিক্ষিত লোকসকল য'ত থাকোঁতে আমাৰ সমাজত যদি এনেকুৱা উৰা বাতৰিৰ প্ৰভাৱত বা আলম লৈ এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি থাকে, তেতিয়াহ'লে আমাৰ শিক্ষাৰ মূল্য নাই। আমি সম্পূৰ্ণ অশিক্ষিত। কালি যিটো ঘটনা হ'ল তাৰ সম্পূৰ্ণ দোষ আমি নিজৰ মূৰত আমি জাপি ল'ব লাগিব, কাৰণ আমিয়েই শ্বেয়াৰ কৰোঁ, আমিয়েই ঘটনাখিনি বহুলভাৱে প্ৰচাৰ কৰোঁ আৰু তাৰ ফলস্বৰূপে এনেকুৱা এটা ঘটনা হয়। গতিকে ৰাইজ, এনেকুৱা ধৰণৰ কামৰ পৰা নিজে আমি আঁতৰি থকাটো ভাল। ঘটনাৰ সত্যতা বিচাৰ নকৰাকৈ কোনো ধৰণৰ শ্বেয়াৰ নকৰিব আৰু কোনো ধৰণৰ উৰা বাতৰি প্ৰচাৰ নকৰিব। যদি মোৰ এইখিনি কথাৰ মাজত কিবা ভুল থাকি গৈছে মোক আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ।